নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া গৈছো প্ৰথমটো অসমীয়া প্ৰাইম টাইম পাতৰিলৈ কাৰ স্বাৰ্থৰ বাবে হঠাতে পৰিণত হ'ল বসুদিমা উৎসৱ উদযাপন থলী এক মৃত্যুৰ থলীলৈ আন বছৰৰ দৰে নথান ভঁৰালত ভৰোৱাৰ পিছত ডিমাচাসকলৰ পৰম্পৰাগত উৎসৱ বসুদিমা নিশাটো উদযাপন হৈ আছিল কিন্তু কোনেও জনা নাছিল হঠাৎ গুলি বৰ্ষণেৰে বসুদিমা আনন্দৰ উৎসৱ হঠাতে হৈ পৰিব এক বিভীষিকাময় পৰিৱেশলৈ কাৰ স্বাৰ্থৰ বলি হৈ আনন্দৰ উৎসৱ এইদৰে বিভীষিকাময় আৰু অভিশপ্ত হৈ পৰে হয় এনে অভিশপ্ত আৰু কৰুণ তথা মৰ্মান্তক ঘটনা সংঘটিত হৈ যোৱা নিশা প্ৰায় 11 বজাত কাৰ্বি আংলং জিলাৰ ধনশিৰি সমষ্টিৰ খাৰা নাইটিচা গাঁৱত বসুদিমা আনন্দৰ উৎসৱ হঠাতে পৰিণত হ'ল মৃত্যুৰ উপত্যকালৈ অচিনাক্ত কোনো দুৰ্বৃত্তৰ দলে হঠাৎ উৎসৱস্থলীত উপস্থিত হৈ কৰা নিৰ্মম গুলীবৰ্ষণৰ ফলত প্ৰাক্তন ডিএডিৰ নেতা অমিত নুনিচা আৰু এল্টা মাইপংচা নামৰ এগৰাকী যুৱতীৰ ঘটনাস্থলীত মৃত্যু হয় ঘটনাটো জড়িত হ'ব পাৰে আৰু প্লাছ আৰক্ষীয়ে কেনেধৰণৰ অভিযান বা তদন্ত আৰম্ভ কৰিছে এই সম্পৰ্কে জানিব বিচাৰিছোঁ তো এই ঘটনাটো কালি 11:30 তেনেকুৱা হৈছে যিখন খানাই দিছা বুলি য'ত ঘটনাটো হৈছে তো ৰঙাপাহাৰৰ ওচৰত বৰ্ডাৰৰ পৰা খুব দূৰ নহয় যিটো আমাৰ ইণ্টাৰ ষ্টেট নাগালেণ্ডৰ লগত বৰ্ডাৰ আছে তো সেই গাঁওখনৰ মানুহখিনি কালি তেওঁলোকৰ এটা ফেষ্টিভেল আছিলে ডিমাচাসকলৰ বিশ্বডিমা ফেষ্টিভেল তাত এটা ভোজ এটা খাই ৰাতি তেওঁলোকে সেই ভোজৰ যিটো স্থলী আছে তাতে ফায়াৰিংটো হৈছে আৰু দুজনৰ ডেথ হৈছে আপুনি গম পাইছে আৰু এজন ইনজিউৰ্ড হৈছে হু ইজ আউট অফ ডেঞ্জাৰ তো এতিয়া ইয়াত এই এৰিয়াটোত বা এইটো লোকেলিটিত এক্টিভ এক্সট্ৰিমিষ্ট গ্ৰুপ এটাই আছে DNLA বুলি যিটোক আমি কওঁ চ' নেচাৰেলি আমাৰ প্ৰথম ছাছপিচনটো সেইফালে যায় কিন্তু অলপমান আমাক কনফাৰ্মেশ্যনৰ দৰকাৰ আছে বেলেগ কিবা এংগল আছে নেকি আমি সেইটো চাই আছোঁ আৰু নহ'লেও আমি গোটেইখিনি বস্তু জানো যদি DNLAৰ পৰা হৈছে তেতিয়া আমি ইটছ এ মেটাৰ অফ টাইম অনলি will be able to get them. অপাৰেশ্যন কেনেকৈ চলাইছিলে তেনেকুৱা তো ডেফিনেটলি কিছুমান হৈ আছে আহত হয় আৰ্শিক ফংলচা নামৰ এজন যুৱকৰ আৰ্শিকৰ এখন হাতত দুৰ্বৃত্তৰ বন্দুক গুলী লাগিছিল নিৰীহ আৰ্শিকৰ উল্লেখযোগ্য আৰ্শিকক লগে লগে ডিফু মেডিকেল কলেজ আৰু হস্পিটেলত নি ভৰ্তি কৰোৱা হয় আনহাতে এই নিৰ্মম গুলীবৰ্ষণ কাণ্ড এতিয়াও সক্ৰিয় হৈ থকা DNLA উগ্ৰপন্থীৰ বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে সম্প্ৰতি এই অমানৱীয় দুৰ্বৃত্তৰ দলক গ্ৰেপ্তাৰ কৰিবলৈ অনুসন্ধান অব্যাহত ৰাখিছে জিলা আৰক্ষী প্ৰশাসনে ষ্টেফান টেৰন আৰু টিংকু টিকুচাৰ ৰিপৰ্ট কাট নিউজ বৰ্তমান বিজেপি চৰকাৰৰ শাসনৰ কালছোৱাত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যৰ বৃদ্ধি মূৰে কপালে হাত দিব লগা হৈছে সাধাৰণ ৰাইজ এই আকাশলংঘী মূল্যৰ প্ৰতিবাদত সৰব হৈ উঠিছে SDC, KSA আৰু KNCA নেতাকৰ্মীসকল নিত্য সামগ্ৰীৰ লগতে পেট্ৰল ডিজেলৰ আকাশলংঘী মূল্যৰ সৰব প্ৰতিবাদত পথত নামি পৰিছে SDC, KSA আৰু KNCA বৃহস্পতিবাৰে ডিফুস্থিত জননেতা চেমচন সিং ইংটিছ স্মাৰক উদ্যানত নিত্য ব্যৱহাৰ্য সা সামগ্ৰীৰ জুই চাই মূল্যৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট বহে SDC, KSA, KNCA নেতাকৰ্মীসকল farmers bill long you see maximum support price also do nangji la pen ni farmers bill la banke bill nangji tum la banke jidon de na sonni so aputhak lo la son thom aputhak ba si deng lo athema la bangso ki deng nang kok banke basically government mang lo pen ke hormu banke achi din aiga pusi pulo stame ador nang solok ke pakom theglo de petrol pen nang lo katu ko ke nang sor mu ador solab lo kom ke delo lasi lasu ki kom ki bangke non laso farmer living aku related do thulo non next ki bangji am se aku ador si so itu cingtang nai son do thulang lason si theglong le tum lasi non farmer bill ka do intum lang lo bina lang lo laga alam to alam cara peng betul deh adima ini lang
অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ণৰ পিছতে জিলা উপায়ুক্ত কাৰ্যালয়লৈ গৈ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যৰ আকাশলংঘী মূল্যৰ নিয়ন্ত্ৰণৰ দাবীত জিলা উপায়ুক্তৰ হাতত এক স্মাৰক পত্ৰ প্ৰদান কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট কাপ নিউজ। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ মাজত নিৰ্বাচনৰ সন্দৰ্ভত তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। শাসকীয় দলৰ বিজেপিৰ লগতে ৰাষ্ট্ৰীয় দল কংগ্ৰেছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী জোৰদাৰ কুচকাৱাজ অব্যাহত ৰাখিছে। ৰাজ্যখনৰ পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙতো কংগ্ৰেছ দলৰ ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে। জিলাখনৰ 1 নং দুৱাৰ আমলা পৰিষদীয় সমষ্টিৰ টুমপ্ৰেঙত বুধবাৰে দুৱাৰ আমলা মণ্ডল কংগ্ৰেছ কমিটিৰ এখন যুটীয়া বৰ্ধিত সভা অনুষ্ঠিত হয়। সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিজেপি STC APSLCৰ 50 জন লোকে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে। কংগ্ৰেছ দলত যোগদান কৰা ব্যক্তিসকলে ব্যক্ত কৰে যে বিজেপি নেতৃত্বৰ চৰকাৰখনে মিথ্যাচাৰ সৌৰাচাৰী শাসন চলাইছে। অবাধ দুৰ্নীতিৰ প্ৰশ্ৰয় লৈ এই চৰকাৰখনে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি কৰি সৰ্বসাধাৰণ ৰাইজৰ ওপৰত মাধমাৰ সোধাইছে। কংগ্ৰেছে যিখিনি 60 বছৰত কৰিব পৰা নাই আমি সেইখিনি কাম 60 দিনত কৰিম। কিন্তু কৰি দেখুৱালে কি দেখুৱালে? আপোনাৰ মোৰ জেপৰ পৰা পইচা সেই পকেট মাৰা দলটোৱে পকেট মাৰি লৈ গুচি গ'ল। আমাক কৈছিলে কংগ্ৰেছৰ দিনত বস্তুৰ দাম বহুত বেছি হৈ আছে, আমাৰ গভৰ্ণমেণ্ট আহিলে আমি বস্তুৰ দাম আধা কৰিম। আপোনালোকে এতিয়া নিশ্চয় প্ৰত্যেকজন ব্যক্তিয়ে চিন্তা কৰিছে আজি বিজেপিৰ কৰ্মকৰ্তাসকলে আহি কংগ্ৰেছ দলত আকৃষ্ট হৈ যোগদান কৰিছে কিয়? তেওঁলোকে বুজি পাইছে যে জোঠা আৰু জুমলা চৰকাৰখনে আমাক ফাঁকি দি পেলাই দেশ শাসন কৰিছে। কংগ্ৰেছে 60 বছৰত যিখিনি বস্তু গঢ়িলে তেওঁলোকে এতিয়া বিক্ৰী কৰি আছে। তেওঁলোকে দুখীয়া মানুহৰ কথা চিন্তা কৰিবলৈ সময় নাই। আদানী আম্বানী এই পুঁজিপতিবিলাকৰ কথা চিন্তা কৰিছে। ভাৰতবৰ্ষত আৰু কোনো মানুহ নাই গুজৰাটৰ বনিয়াক। এই চৰকাৰখনৰ প্ৰতি আস্থা হেৰুৱাই সমষ্টিৰ লোকসকলে বিজেপি ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে। এই সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পশ্চিম কাৰ্বি আংলং জিলাৰ দায়িত্বত থকা সম্পাদক দেৱৰঞ্জন শইকীয়া, দুৱাৰ আমলা MSCৰ সভাপতি বিজয় তেৰণ, পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি সাৰ্থে কামচা, জিলা যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি মনসিং ৰংপি প্ৰমুখ বহু কেইগৰাকী দলৰ আগশাৰীৰ নেতা কৰ্মী উপস্থিত থাকে। বিজেপি গভৰ্ণমেণ্টে বৰ্তমান যি ভুৱা প্ৰতিশ্ৰুতি দিছে ৰাইজক, যিখিনি কাম কৰি আছে সেইটো ৰাইজ এতিয়া সজাগ আৰু সচেতন। সেইকাৰণে আমাৰ বৰ্ধিত কাৰ্যসভাত আজি আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে বিজেপিৰ পৰা কৰ্মকৰ্তাসকল আহি কংগ্ৰেছ দলত যোগদান কৰিছে। কিয়? তেওঁলোকে বুজি পাইছে বিজেপিৰ ভিতৰচৰাৰ কথা, যে এওঁলোকে মিছা আৰু প্ৰলোভন দি পেলাই ৰাইজক আভুৱা ভাৰিছে। বিজেপি কৰ্মকৰ্তাসকলে সেইখিনি বুজি পাইছে। বুজি পাই পেলাই তেওঁলোকে কংগ্ৰেছ দলত আকৃষ্ট হৈ কংগ্ৰেছ দলত আহিছে। এইকাৰণেই আহিছে কংগ্ৰেছ দল যেতিয়া শাসনত আছিলে অসমত শান্তি আৰু প্ৰগতি এইখিনি হৈ আছিলে, কিন্তু এতিয়া শান্তি নাই আৰু বস্তু বাহানি জুই চাই দাম। তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ যদি গভৰ্ণমেণ্ট আহে কংগ্ৰেছৰ দিনত বস্তুৰ দাম ইমান, আমি আধা দামত দিম। তেওঁলোকক আমি এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, কংগ্ৰেছৰ দিনত পেট্ৰল ডিজেলৰ দাম 50 টকা 60 টকা আছিলে,
কিন্তু এতিয়া কিমান হৈছে 90 টকা 93 টকা আৰু কিছুদিনৰ পিছত 100 হ'ব চেঞ্চুৰী মাৰিব বৈঠালাংছৰ পৰা জাছনি ৰিপৰ্ট কাট নিউজ সমস্যাৰ বাণিজ্যিক বিৰতিৰ Pangcho Electronics Depot Ronkilan, where you will get multiple gifts items. Sports equipments, school bags, mixture grinders, and any kind of home appliance and much more. Pangcho Electronics Depot Ronkilan. Visit the store now. Pangcho Electronics. Nangletum wo ke chung tung duk sita kachunam damje phana par kadure dogok titima non pen ke nangletum thang tama thanong nilo TR Mid Supplies ladak pen nangletum wo ok chu phaik non ajon ma kenangji mate kang than tang ma kenangji hem tot lun pen chu phaik non TR Mid Supplies kachu phaji phana bang so number long humri non TR Mid Supplies. Order now. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত বিধানসভা নিৰ্বাচনৰ দিন কাষ চাপি অহাৰ লগে লগে তৎপৰ হৈ উঠিছে শাসকীয় বিজেপি দল জনপ্ৰতিনিধিসকলে ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ হাতত কিবা নহয় কিবা উপহাৰ হাতত লৈ উপস্থিত হৈছে নিজ নিজ সমষ্টিৰ বিভিন্ন প্ৰান্তত দেওপানী সমষ্টিৰ অন্তৰ্গত বৰডেকা মহাখুটি আৰু হালুৱা খুবি আদি তিনি ঠাইত বৃহস্পতিবাৰে আঁঠুৱা বিতৰণ কৰে স্থানীয় জনপ্ৰতিনিধি তথা MSC মুকুট মহন্তই অঞ্চলকেইটাৰ ৰাইজক আঁঠুৱা বিতৰণ কৰা অনুষ্ঠানত VDC অধ্যক্ষ নগেন টেৰাওকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি সহযোগ কৰে জনপ্ৰতিনিধিক বোকাজানৰ পৰা বিষ্ণু লেখেৰ ৰিপৰ্ট কাট নিউজ সমগ্ৰ দেশৰ লগতে পশ্চিম কাৰ্বি আংলং জিলা সদৰ হামৰেনতো পথ সুৰক্ষা মাহৰ সজাগতা প্ৰদান কৰে হামৰেন সংমণ্ডল গড়কাপ্তানি বিভাগে জিলা সদৰ হামৰেনৰ মাছ মজিয়াত গড়কাপ্তানি বিভাগৰ বিষয়া কৰ্মচাৰীসকলে প্ৰথমতে স্থানীয় ৰাইজ আৰু বিদ্যালয় শিক্ষাৰ্থীসকলৰ মাজত পথ সুৰক্ষাৰ ক্ষেত্ৰত ল'বলগীয়া বিভিন্ন পদক্ষেপৰ বিষয়ে ভাষণ প্ৰদানেৰে সজাগতা প্ৰদান কৰে তাৰ সমান্তৰালকৈ পথ সুৰক্ষাৰ বাবে ব্যৱহাৰ হোৱা বিভিন্ন চিহ্ন বা সংকেতসমূহ সম্বন্ধে বিতংভাৱে বৰ্ণনা কৰি উপস্থিত ৰাইজক জ্ঞাত কৰে তাৰ উপৰিও বিভাগীয় কৰ্মচাৰী স্থানীয় ৰাইজ আৰু বিদ্যালয় শিক্ষাৰ্থীসকলৰ দ্বাৰা ওলোৱা এক শোভাযাত্ৰাত ড্ৰাইভ স্লো ইউজ হেলমেট আদি শ্লোগানেৰে সমগ্ৰ হামৰেন অঞ্চলত পথ সুৰক্ষাৰ সন্দৰ্ভত সজাগতা প্ৰদান কৰা হয় বৈঠালাংছৰ পৰা জাছনি ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ